হাই গাইজ, আজি মই আপোনালোকৰ লগত পাৰ্টি মেকআপ লুক এটা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মই বিয়া বা পাৰ্টিলৈ গ'লে কেনেকৈ মেকআপ কৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। ফাৰ্ষ্টতে মই মোৰ মুখখন ফেচ ৱাছ কৰি আহিছোঁ। এতিয়া মই লোটাছৰ এইটো যোনটো মইশ্চাৰাইজাৰ হয়, ক্ৰীম হয়, সেইটো এপ্লাই কৰিম। এতিয়া মই লেকমিৰ এইটো প্ৰাইমাৰ ইউজ কৰি আছোঁ। ফেচ প্ৰাইমাৰ বহুত ইম্পৰ্টেণ্ট হয় মেকআপৰ কাৰণে। তেতিয়া আমাৰ অপেন প'ৰ্ছবোৰ ঢাক খাই যায়, ফাউণ্ডেশ্যন ভালকৈ ব্লেণ্ড হয়। তাৰপিছত মই লেকমি এবছলিউটৰ এইটো মুজ ফাউণ্ডেশ্যন যোনটো আহে, এইটো বহুত কিউট হয় দেখিব বটলটো, এইটো ইউজ কৰিম। মই কোনো প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট নহয়। মই বিয়া বা পাৰ্টিত গ'লে যেনেকৈ মেকআপ কৰোঁ জাষ্ট সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মোৰ ওচৰত যিহেতু কনচিলাৰ নাই, মই এইটোকে ব্যৱহাৰ কৰিম চকুৰ ডাৰ্ক চাৰ্কলবোৰ লুকুৱাবৰ কাৰণে। এইটো বহুত ধুনীয়া, ভালকৈ ব্লেণ্ড হৈ যায়, গতিকে ইয়াতে ব্লেণ্ডাৰ বা ব্ৰাছৰ প্ৰয়োজন নোহোৱাকৈ আঙুলিৰে ধুনীয়াকৈ ব্লেণ্ড হৈ যায়। আৰু মই আঙুলি দি ব্লেণ্ড কৰি বেছি ভাল পাওঁ, কাৰণ তেতিয়া ধুনীয়াকৈ ব্লেণ্ড হয় আঙুলি দি কৰিলে ব্লেণ্ড। আকৌ মই এই ফাউণ্ডেশ্যনটো অলপমান ডিঙি আৰু কাণত লগাম। আপোনালোকে ডিঙিত লগাব একদমেই নাপাহৰিব, নহ'লে দেখিব একদমেই বেয়া লাগে। মেকআপটো যেতিয়া মুখখন পূৰা ডিঙিৰ পৰা এক্সট্ৰা হৈ ওলাই যায়, বেয়া লাগে দেখিবলৈ। মই ইয়াত পাউডাৰ ইউজ নকৰোঁ, কিয় কি এইটো ড্ৰাই হয়, মোৰ স্কিনো ড্ৰাই হয়। আৰু যিহেতু এইটো আৰু পাউডাৰ মই ইউজ নকৰোঁ, কৰিবলগীয়া বুলি নাভাবোঁ, কাৰণ কি এইটো ফাউণ্ডেশ্যনটো ড্ৰাই হয়, বেছি অইলি হৈ নাথাকে। তাৰপিছত মই আই শ্বেডো ইউজ কৰিম। এইটো লেকমিৰ আই শ্বেডো পেলেট হয়, মিনি যোনটো।
ইয়াৰ পিছত মই আইলাইনাৰ ইউজ কৰি আছোঁ লেকমিৰ। এয়া মোৰ ছোৱালী আহি গ'ল, হাই কৈ দিয়া। এতিয়া মই মাস্কাৰা ইউজ কৰিব লাগিছিল, কিন্তু মোৰ ছোৱালীয়ে মাস্কাৰা ক'ত পেলালে তাই লৈ আছিল, বিচাৰি পোৱা নাই, গতিকে মই স্কিপ কৰিব লাগিব মাস্কাৰাটো। এতিয়া মই এইটো মেবলিনৰ হাইলাইটাৰ ইউজ কৰিম। যিহেতু মই এতিয়া দিনৰ এইটো লুক ক্ৰিয়েট কৰিছোঁ, তো মই ইমান এটা ব্লাছ ইউজ নকৰোঁ। মই অলপ লগাইছোঁ যাতে বেছি এদিন দিনত বেছিকৈ পিংক ফুটি নুঠে যিটো মুখত। এয়া মোৰ ছোৱালীয়ে মোৰ হাইলাইটাৰৰ অৱস্থা এইটো কৰিলে। এইটো দিয়া মাইনা, এইটো দিয়া, লগে লগে সামৰি দিব লাগিব, নহ'লে তাই আজিকালি মেকআপ পূৰা চখ হৈছে তাইৰো মেকআপ কৰাৰ। এতিয়া মই মোৰ চুলিখিনি
হৈ গ'ল আৰু